লোকেল চিকেন। হেল্ল' বেবি ফ্ৰেণ্ডছ, ব'লক আজি দুপৰীয়াৰ ভাত সাজ খাবলৈ যাওঁ দুলীয়াজানবাসীৰ খুবেই চিনাকি পখিবিল ধাবালৈ। ৱুহৌ! এই পখিবিল ধাবাখন দুলীয়াজানৰ মাধৱপুৰ অঞ্চলতে আছে। বেছি দেৰি কৰি থাকি লাভ নাই, ব'লক ভিতৰলৈ যাওঁ। সোমাই লেফ্টত এইডোখৰ জেগা চাওক না, কিমান ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে। আৰু এইফালে ৰাইটত কেবিন কেইটামান আছে। আমি পিছফালে সোমাই গৈ কিটচেন পাৰ হৈ এনেকৈ তললৈ নামি গ'লোঁ। যিহেতু ফেমিলি বহিব পৰা আহল বহল কেবিনকেইটা ইয়াতে আছে। আহকচোন দাদাৰ লগত কথা পাতক। আপুনি অ'নাৰ নেকি? হয়। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম চিৰাৰ্থ বৰদলৈ। এইখন কেতিয়া মানে অপেনিং কৰা হ'ব? এইখন আজি প্ৰায় আপোনাৰ 12-13 বছৰ হৈছে। 12 বছৰ হয়। ইয়াত কি চব পোৱা যায়নে? চব পোৱা যায়, আপুনি ইণ্ডিয়ান আপোনাৰ থলুৱা খাদ্য। ৰাতিপুৱা কেইটা বজাত খোলা হয়? আমাৰ আপোনাৰ 10টাৰ পৰা 10টালৈকে ৰাতি। 10টা বা 10টা ন? হয়। আৰু এনেই কৰ্মচাৰী কিমান আছে আপোনাৰ? কৰ্মচাৰী মোৰ বৰ্তমান আপোনাৰ 35 পৰা 40 জনৰ ভিতৰত আছে। কি আইটেম বেছিকৈ চলে এনেই? আমাৰ থালিটো খুব চলে বেছি, অসমীয়া যিটো থালি ট্ৰেডিশ্যনেল থালি, থালিটো বা হাঁহ মাংস চলে। হাঁহৰ মাংস পোৱা যায়, তাৰপিছতে আপোনাৰ লোকেল মুৰ্গী, গাহৰি, তাৰপিছতে মটনটো পোৱা, মটকা মটন বুলি এটা আছে মটন, চম্পাৰণ মটন, সেইটো খুব চলে। বাকী আপোনাৰ থলুৱা মাছবোৰ পোৱা যায়, আমাৰ লোকেল মাছ পাব আপুনি, চিতল, আৰি, তাৰপিছতে লোকেল ৰৌ, তাৰপিছতে পাভ, ইলিচো ৰাখোঁ। মানুহ এনেকুৱা ৰেচপঞ্চ ভাল? ৰেচপঞ্চ ভাল। আছে ন? হয়, মোৰ বাৰ আছে। বাৰ লাইচেঞ্চ আছে। ঠিক আছে। যিহেতু দাদাই ক'লেই ইয়াত লাইচেঞ্চ থকা বাৰ আছে, গতিকে নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত আহি পেলাই ইয়াত পাৰ্টি কৰিবলৈ ড্ৰিংকছ চিংকছ ল'লেও কোনো পুলিচৰ ভয় খাবলগীয়া নাই। ইয়াত দামীৰ পৰা কম দামীৰ হুইস্কি, ৱাইন, বিয়েৰ যি বিচাৰে সকলো পাব ইয়াত। গতিকে দেৰি কৰি থকাৰ প্ৰয়োজন নাই। আৰু এইটো হ'ল তেওঁলোকৰ কিটচেন। কিটচেনটো বেছ আহল বহল আৰু বেছ চাফা, বেছ হাইজেনিক আছে দেই। আৰু এয়া হ'ল তেওঁলোকৰ মেনিউ। আপোনালোকে স্ক্ৰীনশ্বট লৈ জুম কৰি চাই ল'ব দেই পিবি ফ্ৰেণ্ডছ। আৰু কণ্টেক্ট পিছতে আহি গ'ল আমাৰ এছামিজ থালিখন। ভাত, দাইল, ভাজি, কাবুলী চানা, নৰসিংহ, কলডিল, ৰঙালাও বৰ, নৰসিংহ বৰ, লগতে আলু পিটিকা, জলকীয়া চাটনি আৰু লালমোহনৰে এখন পৰিপূৰ্ণ এছামিজ থালি। এইফালে আহি গ'ল আমাৰ লোকেল চিকেন আৰু লগতে আছে হাঁহৰ মাংস। পিচবিলাক বেছি সৰু কৰি দিয়া নাই, মিডিয়াম চাইজত ঠিকে আছে। আৰু এইফালে লোকেল চিকেনৰতো কথাই নাই, দুটাকৈ লেগ পিচ দি দিছে। ৱাও! বোলে বাহিৰে ৰংচঙীয়া হ'লে ভিতৰে হেনো ফোপোলা হয়। গতিকে খানা কিন্তু দেখিবলৈ ভালেই লাগিছে। টেষ্ট কৰি চাওঁচোন আহক কেনেকুৱা বা হৈছে। মোৰ ভিডিঅ'জবোৰ প্ৰায় এনেকুৱা 5 মিনিটছতকৈ কম থাকে, গতিকে এতিয়াই ছাবস্ক্ৰাইব কৰক। ৱাও! খাবলৈও কিন্তু তামাম বেষ্ট হৈছিলে দেই। মছলা, নিমখ, জ্বলা সকলোখিনি একদম পূৰা ঠিক হৈছিলে। আৰু মাংসখিনিও বৰ ধুনীয়াকৈ সিজিছিলে। তাৰপিছত খোৱা বোৱা হৈ গ'ল, পে'মেণ্ট মৰা হ'ল আৰু পখিবিলৰ পৰা উৰা মাৰি দিলোঁ। আৰু পিবি ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক মাৰি দিব, শ্বেয়াৰ মাৰি দিব নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগত, যাতে ইয়াত আহি পেলাই কেতিয়াবা পাৰ্টি এটা প্লেন কৰিব পাৰে। আৰু এনেকুৱা বঢ়িয়া বঢ়িয়া ব্লগ চাই থাকিবলৈ যদি নাই কৰা এতিয়াই ছাবস্ক্ৰাইব কৰক পিবি ব্লগছ। টাটা, বাই বাই।